আমাৰ উদ্দেশ্য হৈছে পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক সমিতিৰ যোগেদি আমি এই অঞ্চলৰ মহাপুৰুষ গুৰুজনাই দেখুৱাই দিয়া যিটো নীতি আদৰ্শ সেই মতে যাতে আমি সুন্দৰভাৱে এখন সমাজ সুস্থ সমাজ গঢ়ি তুলিব পাৰোঁ য'ত নেকি কোনো জাতি ধৰ্ম ভাষাৰ কোনো ভেদাভেদ নাই সেই উদাৰ দৃষ্টিভংগী লৈ আমি চিন্তা কৰি 2017 বৰ্ষৰ 22 অক্টোবৰত এই পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক সমিতিখন গঠন কৰিছিলোঁ আৰু সেই সময়ত মাত্ৰ 7খন সত্ৰহে ইয়াত জড়িত আছিলে কিন্তু দেখিলোঁ আমাৰ অনুষ্ঠানসমূহ ইমান সুন্দৰভাৱে আগবাঢ়ি গৈ আছে যে আশে পাশে বিভিন্ন সত্ৰ বা গাঁওসমূহো আকৰ্ষিত হৈ আমাৰ এই আঞ্চলিকৰ লগত জড়িত হৈ পৰিছে চাওঁতে চাওঁতে এতিয়া প্ৰায় 14-15খন গাঁৱলৈকে বা সত্ৰলৈকে ইয়াৰ মানে কলেবৰটো বৃদ্ধি পাইছে আমি প্ৰত্যেক বছৰে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছোঁ ইতিমধ্যে 8টা প্ৰতিষ্ঠা দিৱস পাৰ হৈ গৈছে আৰু অধিৱেশন হিচাপে 3 বছৰ মূৰে মূৰে একোখন অধিৱেশন পাতোঁ এই অধিৱেশন এখন তৃতীয়বাৰ সেইকাৰণে তৃতীয় ত্ৰিবাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ যোগেদি আমি বিভিন্ন অসমৰ বৰেণ্য ব্যক্তিসকলক বক্তাসকলক মাতি আনোঁ আৰু তেওঁলোকে বহুত সুন্দৰ সুন্দৰ বক্তব্য ৰাখে যিবোৰ বক্তব্যই আমাৰ ভক্তবান বাপসকলৰ অন্তৰস্পৰ্শ কৰে আৰু গুৰুজনাৰ যিখিনি কীৰ্তন ভাগৱত সৃষ্টি কৰা যিখিনি ধৰ্মীয় নীতি আদৰ্শ সেইখিনিক আৰু অধিক তেওঁলোকে অন্তৰ ল'বৰ কাৰণে তেওঁলোকে অনুভৱ কৰে আৰু সেইধৰণে আমি এটা সুন্দৰ পৰিস্থিতিত সুন্দৰ এটা পৰিৱেশত এই অনুষ্ঠানভাগি আমি আগবঢ়াই লৈ গৈ আছোঁ আজি এই অনুষ্ঠানত দ্বিতীয় দিন যোৱাকালি সুন্দৰকৈ আমাৰ ৰাতিপুৱা নাম প্ৰসংগ ধৰ্মধ্বজা উত্তোলন বৃক্ষৰোপণকে আদি কৰি বিভিন্ন কাৰ্যসূচী আমি পালন কৰিলোঁ তাৰপৰা আজি ৰাতিপুৱা নৃত্য প্ৰসংগ বাপুসকলৰ নাম প্ৰসংগ আৰু ভাগৱত শোভাযাত্ৰাৰ বাবেও আমি ভকত মাতিছোঁ হয়তো বৰপেটাৰ বেঙাবৰা সত্ৰৰ পৰা বাবুল ডেকা সত্ৰাধিকাৰ বাপজনক মাতিছোঁ তেখেতে ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিলে তাৰপিছতে ইয়াত বিভিন্ন কৃষ্টি সংস্কৃতিবিলাক ইয়াত প্ৰদৰ্শন কৰিলে আমাৰ স্থানীয় শিল্পীসকলে আৰু এতিয়া আমাৰ এই মুকলি ধৰ্মালোচনী সভা এই মুকলি ধৰ্মালোচনী সভাত সদৰ বৰপেটাৰ পৰা আহিছে মধুপুৰ সত্ৰৰ পৰা মাধৱ মহন্ত বাপজন আহিছে গুৱাহাটীৰ কণিকা পাঠক আইগৰাকী যিগৰাকী আইগৰাকী উৰিষ্যাৰ পূৰ্ব প্ৰকল্পৰ সভানেত্ৰী এজন ধৰ্মাপন্ন আই মাতৃ তাৰোপৰি বৈষ্ণৱ পণ্ডিত প্ৰভাত দাস যিগৰাকী ব্যক্তি অকল ভাৰতে নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেওঁ ইংৰাজীত ছেমিনাৰবিলাকত ভাষণ দি এটা খলুকনি তুলিছিল গুৰুজনাৰ নীতি আদৰ্শ গুৰুজনাৰ সৃষ্টি কৰা এই সম্পদসমূহক লৈ গতিকে তেওঁ বৰ্তমান ভাষণ চলি আছে তাৰোপৰি সাহিত্যিক হিচাপে আমাৰ স্থানীয় ওদালগুৰি দেৱৰাজ চাপকোটা ছাৰো আছে তেওঁলোকে এতিয়া সুন্দৰ ভাষণ দি আছে গতিকে এই ধৰণে আমি এই অনুষ্ঠানভাগি আগবঢ়াই নি সঁচাকৈ অকল বটাবাৰী সত্ৰই নহয় এই অঞ্চলটো এটা ধন্য অনুভৱ কৰিছোঁ আৰু এইটোক আৰু আকৰ্ষিত হৈ আমাৰ নতুন প্ৰজন্মই যদি এই ৰাস্তাই যদি খোজ কাঢ়িব বিচাৰে তেতিয়াহ'লে আমাৰ চাৰিওপাশে যিবিলাক অপায় অমংগল দুষ্কৃতিকাৰী এইবিলাকৰ সৃষ্টি হৈছে সেইবিলাক কিছু পৰিমাণে হ'লেও নিশ্চয় তাৰ পৰা আমি পৰিত্ৰাণ পাম বুলি আশা কৰিছোঁ আৰু উদ্দেশ্যটো হ'ল এইখিনি কৃষ্ণ